আপৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ প্ৰতিবাদত ডিফুত আপৰ প্ৰতিবাদ দিল্লীত উপমুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ সিসোদিয়াৰ গ্ৰেপ্তাৰ প্ৰতিবাদত আজি ডিফুত আম আদমি পাৰ্টিৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। যোৱাকালি মনীষ সিসোদিয়া দিল্লীৰ আৰক্ষীৰ গ্ৰেপ্তাৰ পিছতে দেশৰ বিভিন্ন স্থানত আপৰ সমৰ্থক কৰ্মীসকলে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। আজি ৰাজ্যৰ সদৰস্থানসমূহত আপৰ সমৰ্থকসকলে ডিঙিত কলা কাপোৰ আঁৰি সিসোদিয়াক গ্ৰেপ্তাৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰাৰ লগতে 1 ঘণ্টাৰ বাবে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ ময়ো মনীষ সিসোদিয়া মোকো গ্ৰেপ্তাৰ কৰক, মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা বিজেপি এজেণ্ট CBI হাই দেশৰ শিক্ষা খণ্ডক বৈপ্লৱিক পৰিৱৰ্তন অনা সিসোদিয়াৰ গ্ৰেপ্তাৰ বিজেপিৰ এক ঘৃণনীয় ৰাজনীতি আদি শ্লোগান প্ৰদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আপ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে কয় যে দিল্লীত সন্মানীয় শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ দেশৰ শিক্ষা খণ্ডক আমূল পৰিৱৰ্তন আনিছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে মনীষ সিসোদিয়াক 2021 চনৰ পৰাই গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰি আহিছে। বিজেপি চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে নেতাগৰাকীয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আপ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰায় অৰ্ধশতাধিক নেতাকৰ্মী আৰু সদস্যই অংশগ্ৰহণ কৰে। 2021 পৰা আজি তাৰিখলৈকে আমাৰ মোদী চৰকাৰখনে যি ষড়যন্ত্ৰ কৰিছে এইটো কিন্তু আজি তাৰিখত খুব এটা বেয়া লাগিছে আমাৰ। গতিকে তাৰে প্ৰতিবাদত আজি সমগ্ৰ অসমতে প্ৰতিখন জিলাতে আজি আমি এক ধাৰণা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমি জনাই দিব বিচাৰোঁ যে এজন নসত্য হিচাপে পৰিগণিত হৈছে। শিক্ষা যিটো ব্যৱস্থা ভাৰতত খুব বেয়া এটা ব্যৱস্থালৈ ঢাল খাইছিলে, কিন্তু এই ব্যৱস্থাটোক আমাৰ মাননীয় মনীষ সিসোদিয়াই যিদৰে বিশ্বৰ ভিতৰতে তেওঁ এককভাৱে নাম কৰিবলৈ লৈছে যে শিক্ষা ব্যৱস্থাটো আকৌ পুনৰ তেওঁ উজ্জীৱিত কৰিছে। গতিকে তেনে এজন শিক্ষা ব্যৱস্থাটোক উজ্জীৱিত কৰা এজন ব্যক্তিক মোদী চৰকাৰে যি ষড়যন্ত্ৰ কৰি তেখেতক বাৰে বাৰে গ্ৰেপ্তাৰ কৰা যিটো তেওঁ হাতত এটা আঁচনি লৈছে এইটো কিন্তু আমি ভাৰতবাসীয়ে মানিব নিবিচাৰোঁ বা মানি ল'ব নোৱাৰোঁ। গতিকে আমি কাৰ্বি আংলং জিলা কমিটিও আমি আজি তাৰিখত মোদী চৰকাৰক বিজেপি চৰকাৰক যি হতকাৰী সিদ্ধান্ত লৈছে, অকল মনীষ সিসোদিয়া এজন সন্মানীয় ব্যক্তিয়ে নহয়, তেওঁ শিক্ষা জগতখনক যিদৰে তেওঁ জিলিকাব বিচাৰিছে আমি তেখেতক কোটি কোটি প্ৰণাম কৰিব বিচাৰোঁ। যদিও অনাগত দিনত আজি তাৰিখৰ ভিতৰত ইয়াৰ পিছত যদি কালিলৈ পৰহিলৈ যদি তেখেতক গ্ৰেপ্তাৰ কৰে মোদী চৰকাৰে, তেতিয়াহ'লে আমাৰ ভাৰতবাসী আম আদমি পাৰ্টীৰ সাধাৰণ ৰাইজে সাধাৰণ জনতাই বহি নাথাকিম। এই বুলি আপোনালোকক আজি মই দৃঢ়তাৰে ক'ব বিচাৰিছোঁ। গতিকে আমাৰ যি এই প্ৰগ্ৰাম অব্যাহত থাকিব। হয়তো ইয়াতকৈ যদি তেনেকুৱা এজন শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়া এজন ব্যক্তিক যদি মোদী চৰকাৰে বাৰে বাৰে ষড়যন্ত্ৰ কৰি তেখেতক যদি এনেকেই তাৰ জীৱনটো যদি বিফলতা কৰিব বিচাৰে, তেতিয়াহ'লে আম আদমি পাৰ্টি ভাৰতবাসী যিবিলাক ৰাইজ আছে একত্ৰিত হৈ আমি কৃষক শ্ৰমিক বনোৱা যিমান আছে আই মাতৃসকল দল সংগঠন ছবি মিলি ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ যে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবৰ কাৰণে। গতিকে আমি মোদী চৰকাৰক ক'ব বিচাৰোঁ যে তেখেতৰ যিদৰে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে, যি পৰিকল্পনা ষড়যন্ত্ৰ কৰিছে, যে অতি সোনকালে তেওঁ অতি শীঘ্ৰে উঠাই ল'ব লাগে। এনেকুৱা এজন মানৱক সন্মান সহকাৰে বিশ্বৰ ভিতৰত তেওঁ জিলিকাব লাগে, কিন্তু মোদীয়ে সেইটো নকৰি পেলাই তেখেতক বাৰে বাৰে হাৰাছমেণ্ট দিয়াটো হয়তো ভাৰতবাসীয়ে দেখিছে। ভাৰতবাসীৰ চকুত দৃষ্টি লিপিবদ্ধ হৈছে যে মনীষ সিসোদিয়াৰ লগত অৰবিন্দ কেজৰিৱাল আমাৰ যি আম আদমি পাৰ্টীৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱাল দেৱকো যি শাস্তি দিছে আপোনালোকে গম পাইছে। গতিকে আমি আৰু মানিব নোৱাৰোঁ, আমাৰ সময় নাই। গতিকে আমি আজি তাৰিখৰ পৰা আমাৰ ধাৰণা কাৰ্যসূচী থাকিব। হয়তো ইয়াৰ পৰিৱৰ্তে আৰু হয়তো ইয়াতকৈ বেয়া এটা ব্যৱস্থালৈ আমি যাবলৈ সক্ষম হ'ম।